হেল্ল' গাইজ, অন্য এটা মিনি ব্লগলৈ আপোনালোক স্বাগতম। মই যাই আছোঁ নলবাৰী মানে গাড়ীত মোৰ বহুতো মানুহ আছে, দেখাব নোৱাৰোঁ, কিন্তু মোক আপোনালোকে দেখা পাব অলপমান। এয়া চাওক, মই পিছফালে মানুহ বহি আছে, গতিকে বেছি কথা নকওঁ, ডাইৰেক্ট যাই কিনে মই পালোঁ দেশী কাৰ এচেছৰিজ, মানে ইয়াতে গাড়ীত অলপ ষ্টিকাৰ লগাই মই আহি পালোঁ নলবাৰী ভোজনালয়, মানে এখন পাইকাৰ গুচি দিছে। কি ধুনীয়া ডেকাৰেশ্যন কৰি দিছে, আপোনালোকে চাওকচোন এবাৰ। মই অৰ্ডাৰ দিছোঁ মিঠাই আৰু চাহ, আৰু কেতিয়া দিয়ে আপোনালোকক দেখাই আছোঁ। এয়া মোৰ আহি গ'ল মিঠাই আৰু লগত আহিব চাহ। চাহটো দিব আপোনালোকৰ মাটিৰ কাপত। এয়া চাওক, মাটিৰ কাপত মোক চাহ দিলে। তো এতিয়া খাম ধুনীয়াকৈ। ইয়াত খাই ভাল লাগে, কিন্তু দামটো অলপ বেছি। যোনে অহা নাই এবাৰ আহিব। আৰু মই এবাৰ বাহিৰৰ পৰা আপোনালোকক দেখাই দি আছোঁ, এয়া নলবাৰী ভোজনালয়। আৰু মোৰ ষ্টিকাৰকেইটা আপোনালোকক দেখাই দি আছোঁ। ষ্টিকাৰকেইটা চাই ল'ব আৰু সেই ষ্টিকাৰৰ মতে মোক ফ'ল' কৰিব পাৰে। এয়া চাই লওক আৰু এইমতে মোক ফ'ল' কৰি দিব। সেই পাই গ'লোঁ সৌৰভ ষ্ট'ৰত মানে মই অকণমান হালধি ল'ব লগা আছে। হালধিখিনি লৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিম। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। তো আজিলৈ